আজি এটা সৰু ছোৱালী মানে 10-11 বছৰমান বয়সলৈকে পিন্ধিব পাৰিব তেনেকুৱা এটা ফ্ৰক চিলাই কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। আপোনালোকক যদি তেনেকুৱা ধৰণৰ ফ্ৰক লাগে তেতিয়াহ'লে আপোনালোকে মোৰ তাতে অৰ্ডাৰ কৰি পেলাই বনাই ল'ব পাৰিব। আপোনালোকৰ যেনেকুৱা ডিজাইনৰ লাগে মানে যেনেকুৱা প্ৰিণ্টত লাগে যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱাকৈ মই চিলাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ ডিমাণ্ড মতে। যদি আপোনালোকক লং ফ্ৰকো লাগে তেতিয়াহ'লেও আপোনালোকে পাব। গতিকে ধুনীয়া এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে মই ৰাজুমণিয়ে স্বাগতম জনাইছোঁ। আৰু এইফালে মই ফ্ৰকটো কাটি ল'লোঁ, কাটি লৈ পেলাই মোৰ মৰমৰ মেচিনটোত মই বহি ল'লোঁ আৰু মোটামুটি অকণমান হ'লে চিলাই কৰা আৰু সেইখিনি আপোনালোকক এতিয়া দেখাম। তাৰে আগে আগে আৰু অকণমান চিলাবলগীয়া আছিল, সেইখিনিও চিলাই কৰি লওঁ। আৰু এয়া দেখিছে নহয়, মই মানে এখন হাতেৰে মোবাইলটো ধৰি পেলাই এখন হাতেৰে ভিডিঅ' কৰিব লগা হৈছে। অকণমান দিগদাৰী হয়, ষ্টেণ্ডত থ'লেও ভালকৈ মানে দেখা নাপায়, অকণমান খোলা খোলা দেখি। যিহেতুকে মোৰ কেমেৰাৰ কোৱালিটি মানে ইমান বেছি ভাল নেদেখি ঘৰৰ ভিতৰত, বাহিৰত হ'লে ভালেই দেখি বাৰু। যিয়ে নহওক এয়া চিলাই কৰি হৈয়ে যাব মোটামুটি। এয়া এটা ছাইড মোৰ হৈ গ'ল, আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে নহয়, আৰু এই প্ৰিণ্টটো কেনেকুৱা লাগিছে জনাব দেই। আৰু এই প্ৰিণ্টটোত যদি আপোনালোকক লাগে মানে ফ্ৰক আৰু তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ এইটো ফ্ৰকো যদি লাগে তেতিয়াহ'লেও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মই দিয়া নাম্বাৰটোত। আৰু এইফালে তলত মই এনেদৰে অকণমান এটা ফিল দি দিছোঁ আৰু হাততো অকণমান ফিল দি দিছোঁ। ফ্ৰকটো ফাইনেলি দেখিছে আপোনালোকে কমপ্লিট হ'ল। আৰু পিছফালে এডাল মই ফিটাও লগাই দিছোঁ একদম ৰিজনেবল প্ৰাইজত, মানে একদম কম প্ৰাইজত আপোনালোকে পাই যাব। নতুনকৈ কিবা এটা আৰম্ভণি কৰিছোঁ, আপোনালোকৰ যদি সহায় পাওঁ তেতিয়াহ'লে আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এতিয়া ফুল্লি ফ্ৰকটো মানে ধুনীয়াকৈ দেখাই দিওঁ। আৰু গৰম বহুত, আপোনালোকে গমেই পাইছে, তো গৰমত ঘামি জামি একদম ফ্ৰকটো চিলাই কৰিছোঁ। ফেনো দিব নোৱাৰি, ফেন দিলে উৰি উৰি যায়, মানে ভালকৈ চিলাইটো দিব নোৱাৰি, সেইকাৰণে মই ফেন নিদিয়াকেই চিলাওঁ। আৰু এয়া দেখিছে নহয় ফ্ৰকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক এটা প্ৰশ্ন সোধোঁ, আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্টত জনাবলৈ নাপাহৰিব। নেক্সট এটি ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই।